হে গাইছ কি খবৰ এয়া ঘৰতে থাকি থাকি আমনি লাগিলে কিনো কৰিম বোলো মাছকে ধৰোঁগৈ আজি অলপ ভাবিলোঁ টিং চিং লৈ লৈছোঁ ঘৰত বহি বহি আমনি লাগিলে মাছ চাছ ধৰোঁগৈ আজি আৰু লগৰ পোৱালি দুটামান আহিছে লগৰ মানে সৰু সৰু পোৱালি দুটামান আহিছে বলক মাছ ধৰি আহোঁ আজি বলক 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 এয়া চাওক আমাৰ ইয়াতে বহুত ডাঙৰ ডাঙৰ ফিচাৰী কেইটামান আছে মানে একদম মানে বহুত ডাঙৰ আৰু ক'ব নালাগে আৰু এটা দুটা নহয় কেইবাটাও আছে চাব ৰ'ব দেখাইছে এই আমাৰ মাছ মৰা প্লেয়াৰকেইটা এইয়া জাল ঠিক কৰি আছে এইখন জাল ঠিক কৰি আছে মাছ ধৰিমেই আজি ন মাছ খাবই লাগিব আজি এইটো চাওক পুখুৰী কিমান দীঘল চাওক মাছ দেখাই ই মাছ চাওক এই মাছ পালিয়ে এই মাছ পালে দেখিছেনে মাছ খামেই আজি চাওক মাছ পালে আমাৰ এইজনী চাওক এইজনী পুঠি মাছ ক'ত গ'ল এইজনী আমাৰ নতুন প্লেয়াৰ হয় নতুন প্লেয়াৰ হয় মাছ মৰা বহুত দূৰৰ পৰা মঙাইছোঁ মানে এজনক আমাৰ ইয়াত মাছ মৰা প্লেয়াৰে নাই আৰু এইজনে যেন লাজ নকৰিবা একদম ওলাই দিয়া আৰু এজনী আছে সেইটো চা ডাঙৰ পুঠি মাছ এজনী আছে দলিয়াই দিবি মই এইবিলাক প্লেয়াৰ নহয় অঁ কিবা এটা কৈ দে কেনেকুৱা লাগিছে মাছ মাৰি কেনেকুৱা লাগিছে হা অঁ আহিছ নাই আৰু এটা মাতি আছে আহিব আৰু আমি লোকেশ্যন চেঞ্জ কৰিলোঁ এতিয়া বেলেগ জেগাত আহিছোঁ মাছ ধৰিবলৈ এই চাওক আকৌ এইখিনি লাগি গুচি আহিলোঁ এই আৰু এজন আহিছে এইফালে চাওক এই এজন আহিছে আৰু এজনে মাছ ধৰি আছে এইফালে পূৰা মাৰি আছে এইবাৰ ডাঙৰ ডাঙৰ পুঠি মাছ আছে আৰু এইবিলাক চাওক এইবাৰ আহিব লাগে মাছ ন মেণ্ডক খাবিনে খাব লাগিব ন ৰাতি আহিবি ৰাতি আজি ভেকুলী বিচাৰিম ভেকুলী খাই নাখায় আপোনালোকে ক'বচোন এই পানীত যে থাকে যে পাত বেংটো কমেণ্ট কৰি ক'বচোন খাই নাখায় কমেণ্ট নকৰে কোনো চা না কমেণ্ট এইজনী পালে ডাঙৰ পুঠি মাছজনী পালে এইফালে দিলে ডাঙৰ পুঠি মাছজনী পালে দেখাই আছোঁ ৰ'ব এক ছেকেণ্ড এইজনী চা এইজনী এইয়া আমাৰ আৰু এটা আহিলে এইটো চাওক বিদ্যুৎ হাই কৰি দে হাই অঁ বিদ্যুৎ আহি গ'ল তই মাৰিব জাননে তই জান মাৰিবলৈ এই ময়ো নাজানো বাৰু মই এনেই লংগুটি হৈ আছোঁ লংগুটি ইয়াত বুলি কয় যে ছাইডত ৰখি থকা অঁ তেতিয়া চাম ময়ো নামিম বাৰু লাহে কেনে ইয়াতে ৰ'ব দেই বস্তু কেইটামান দেখাই আছোঁ আপোনালোকক আগৰ মানে পুৰণা কুন্দা কেইটামান আছে আমাৰ ইয়াত কুন্দা মানে মুঢ়া কেইটামান আছে এতিয়া দেখাই আছোঁ ৰ'ব বহুত ডাঙৰ মানে আগৰ একদম পূৰা কি 50 চনৰ ভূমিকম্পত নে কিহত তলত সোমাই গৈছিলোঁ মানে গছেহেঁতি সোমাই গৈছিলোঁ তললৈ কিন্তু দেখাই আছোঁ ৰ'ব আপোনালোকক এইকেইটা চাওক ইমান ডাঙৰ দেখিছে নাই একদম ডাইৰেক্ট গছেহেঁতি সোমাই গৈছিলে এইকেইটা চাওক কিমান ডাঙৰ দেখিছেনে এইবিলাক চাওক গোটেই কুন্দাই ওলাই আছে এইবিলাক দেখিছেনে গোটেই কুন্দা ওলাই আছে ছাইডতে আৰু এটা পুখুৰী আছে দেখাইছোঁ ৰ'ব আপোনাক সেইটো পুখুৰীটো বহুত কুন্দা আছে এইটো চাওক এইয়া চাওক এইবিলাক চাওক এইয়া পূৰা মাছ মাৰি আছোঁ আৰু এই কিবা এটা কোৱা কথা দেই দুটা মাৰিছে দেই এবাৰ মাৰ ভালকৈ মাৰ কেলা ই ল'বই জানা নাই জালখানে ল'ব জানা নাই মাৰ কেনেকৈ লয় ময়ো নাজানো আকৌ মাছ ধৰিবলৈ তই জান চাগে তই মাৰ কাটি দিম দে মাৰ এইয়া মাৰিলে বেয়া ফুলিলে দেই মাছ এবাৰ পাক্কা আহি মাছ যে অহাটো খাটাং মানে এইবাৰ জালখন একদম খালুককৈ মাৰি দিছে আহিব কিবা কিবি চাগে টান একদম বৰালি মাছ আহিব এইবাৰ শামুক আহিবই নাই এই মাছ পলাইছে নেকি ইয়াৰ পৰা
এইবাৰ ই মাৰিছে, এইবাৰ ফুলিব, মাৰ ধুনীয়াকৈ মাৰ। মাছ দেখিছ নে কিমান পালো আমি? অঁ এইবাৰ ধুনীয়া ফুলিছে, এইবাৰ আহিবই, এইবাৰ ধুনীয়া ফুলিছে, যোৱাবাৰতকৈ ফুলিছে এইবাৰ। মাছ কিমান পালোঁ চাওঁ, পালোঁ আৰু দেই, চবলৈ এজন এজন ভাগত পৰিব। অকল 7 কেজি অকল পুঠি মাছকে মেলিছে নেকি? এদিন লাগি আছে, নহয় 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 7 কেজি অকল পুঠি মাছকে মেলিছে বোলে, চব পোহনীয়া বেলেগৰ পৰা আহি সোমাইছে, সেইখিনিকে পুহিছে। মাছ আছে, খালি আমি ধৰিবহে পোৱা নাই, কথাটো সেইটো মেইন কথা, গম পাইছেনে? মাছ বহুত আছে, আমি ধৰিব পৰা নাই, হয় নাই? মাছ বহুত আছে, একদম পানীটো বাঢ়ি গ'ল আকৌ, বৰষুণ দিলে যে, সেইকাৰণে মাছটো পোৱা নাই আকৌ, গম পাইছেনে? এইবাৰ পাব লাগে, আহিছে নি বাৰু? নাই, আমি ফুলাব জনা নাই বস্তুটো, কেনেকৈ কি কৰিবলৈ মাৰিব লাগে ভালকৈ জনা নাই আকৌ, বেলেগে মাৰিলে বহুত পায়, আমিহে নাপাওঁ খালি। কি কৈছ তই, কি কৈছ চাওঁ? লাইভ দিছ নেকি? চাওঁ মই ইয়াত উঠাই দিওঁ। অঁ ই লাইভ দি আছে দেই, দেখিছেনে? লাইভ মাছ ধৰা লাইভ। মাছ পেলালি আকৌ, নাই মাছ পেলালে, জাপ মাৰিলে চব। মাছ এদিন দেখাই দিছোঁ মানে এইজনী এই যাংগে আৰু, মাছ চাছ নাই, এনেই অকণমান ধেমেলীয়া কৰিলোঁ, মাছ চাছ নাই, যাংগে ক্ৰিকেট খেলোঁগৈ, এই পিছফালে চাওক ক্ৰিকেট খেলি আছে পোৱালিখিনিয়ে, এই তালৈ যাওঁ। এইফালে চাওক, এইফালে চাওকচোন, আমাৰ এইফালে পাহাৰখন দেখি থাকে, কি ধুনীয়াকৈ, এইখন চাওক পাহাৰখন, এইখন কি ধুনীয়াকৈ দেখিছেনে? এই তাত ক্ৰিকেট খেলি আছে ল'ৰাখিনি, এইখিনি মাছ মানে সাংঘাতিক মাছ পাইছে, জাল যিহে ফুলে। শাল মাছ ল'ব, এতিয়া শাল মাছ আছে আছে আছে, মাছ আছে তাত। আছেনে? নাই তই কাপোৰ লৈ যাবি ধুবলৈ, ইয়াৰ পৰা পানী। মাছ খাম আৰু আজি, মাছ চাছ নাই। কথাও ন পালিয়ে আজি মাগুৰ মাছ। সেইফালে আৰু এজনে মাৰি আছে চাগে, এয়া নাই মাছ চাছ, এনেই গ'লোঁ আৰু অকণমান ধেমালি কৰিলোঁ, গুচি আহিলোঁ আৰু, মাছ চাছ নাই এনেই। ভিডিঅ'টো চাই লাইক কৰি দিব, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। এনেই আৰু অকণমান ধেমালি কৰিলোঁ, যদি ভাল পালে লাইক এটা কৰিব আৰু, 100% সেইটো কৰিব গম পায়, লাইকটো কৰি দিব, শ্বেয়াৰ কৰিব পাৰিলে অলপ। বাই, লভ ইউ অল।